কথা কৈছে কেনেকৈ কোৱা হয় দেৱতাকে মোক লাগি বুলি ইতিহাসৰ স্পষ্টভাৱে দেৱতাকে মোৰ নিন্দিত বুলি নকৰে তোমাৰ কথা কোৱা হয় বিশ্বকৰ্মা এই জগতৰ প্ৰধান প্ৰধান তোমাৰ সেই দম্ভই মোক একো কৰিব নোৱাৰে কাশ্যপৰ প্ৰথম পত্নীৰ সন্তান নহওঁ মই মোৰ নাম হৰি সৃষ্টিকৰ্তাৰ মই এক অভিনৱ সৃষ্টি তুমি দেৱ সমাজৰ উপস্থিত হোৱা বিনা প্ৰতিবাদে বাহিৰ হৈ যোৱা এই দেৱ সমাজৰ পৰা তুমি আকৌ কেতিয়াৰ পৰা অমৰাৱতীৰ ৰজা হলা আৰু পালা সাহস আদেশ প্ৰদানৰ সেই আদেশৰ মুহূৰ্তৰে ত্যাগ কৰাই অমৰাৱতী গুণ ত্যাগ কৰাই দেৱতাৰ হওয়া নিশ্চয় নিশ্চয়